চাৰিআলিত চাঞ্চল্যকৰ দিন ডকাইতে চাৰিচকীয়া বিলাসী বাহনৰ পৰা সন্মুখৰ গ্লাছ ভাঙি নগদ 2 লাখ টকা লৈ উধাও হল দুৰ্বৃত্ত চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য ঘটনাস্থলীত বাইহাটা চাৰিআলি আৰক্ষী উপস্থিত মংগলৰ পৰা আহিছোঁ গুৱাহাটী যাবলৈ আহিছিলোঁ মই ICICI বেংকৰ পৰা 3 লাখ টকা ওলাইছিলোঁ ওলাই কিনে মই 1 লাখ টকা আপোনাৰ বদলগুৰিত মই কিবা ৰডৰ গুদামত মোৰ হাৰ্ডৱেৰ দোকান আছে 1 লাখ টকা এটা পে'মেণ্ট কৰি 2 লাখ টকা এটা খামেদি ভৰোৱা আছে মোৰ পকেটত বৰ অসুবিধা হয় কাৰণে মই ডেছবৰ্ডত ভৰাই কিনে আহি কিনে এটা বাহিৰা চাৰিআলিতে ৰখিলোঁ ইয়াতে ৰৈ কিনে হোটেলখনত চাহ খাব গৈছোঁ জাষ্ট 5 মিনিটো লগা নাই তাৰ পৰা আহি দেখিছোঁ গাড়ী সন্মুখৰ গ্লাছখন মানে ভাঙা আছে লেফ্ট ছাইডৰ আৰু মোৰ ডেছবৰ্ডটো খোলা আছে আৰু মানে পইচাটো নাই বাকী কিবা কাগজ পত্ৰ আছিলে সেইবিলাক আছে এইবিলাক নিয়া নাই কিন্তু পইচাটো লৈ গৈছে 2 লাখ টকা মানে কাৰোবাৰ সন্দেহ হয় নেকি আপোনাৰ সন্দেহ এতিয়া কি ক'ম ভিডিঅ' ফুটেজ পাইছোঁ এতিয়া প্ৰশাসনৰ মানুহ মাতিছোঁ তেওঁলোকে কি কৰে এইটো ব্যৱস্থা কৰিলে ভাল হয় সোনকালে আনহাতে এই ঘটনাৰ 4 ঘণ্টাৰ পিছত দ্বিতীয়টো চুৰিৰ ঘটনা বাইহাটা চাৰিআলিত এইবাৰৰ ঘটনাৰ স্থান চাৰিআলিৰ খেহনিপাৰাত শিক্ষয়িত্ৰী সামিয়াৰা বেগমৰ ঘৰত এই চুৰিকাণ্ড লুটি নিলে নগদ ধনসহ সোণৰ অলংকাৰ দিন দুপৰতে দুটাকৈ চুৰিৰ ঘটনাই সন্দিহান কৰিছে আৰক্ষীৰ ভূমিকাক লৈ উল্লেখ্য যে আজি দিনৰ ভাগতে বিলাসী বাহনৰ আইনা ভাঙি লুটি নিছিল 2 লাখ টকা সূত্ৰপলা LP স্কুলত ট্ৰেইনিং আছিল আমাৰ এপেলেনৰ ট্ৰেইনিং তাৰপিছত ছোৱালীটো আকৌ বিএডিও ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা চলি আছে তাৰপিছত পৰীক্ষা দিব গৈছিল তাই গ'ল 10টা বজাত মই গ'লোঁ 9টা বজাত ঘৰৰ পৰা ওলাই যাত মানে কি ইয়াৰে আমাৰ ওচৰতে ধান কাটি আছে ৰাস্তা ইপাৰে ধান কাটি আছে দুজন ইমান হেৰি তিৰোতাই দেখা পাইছে বোলে দুজন মানুহ বাইক লৈ ৰখি আছে ইফালে চাই আছে সিফালে চাই আছে আৰু মানুহ দেখা পালে কৈ বোলে বাঁহ আছিল কিবা বাঁহ কিনবা আছিল কিবা বাঁহৰ কথা কৈ আছে সেইকাৰণে তিৰিকেইটা ভাবছে বাঁহৰ কাৰণে আছে কিবা এনেকৈ তাৰপিছত ছোৱালীটো আহিল পৰীক্ষা দি আহি পেলাই চাইছে গোটেই ঘৰ দুৱাৰ মেলা আছে গড্ৰেজ তালা চালা ভাঙি পইচা পাই আছিল যিখিনি গাই গহনা সোণৰ অলংকাৰ গোটাই লৈ গৈছে পইচা আছিল 30,000 টকা এনে হেৰি কৰা আছিল বান্ডুল কৰা আছিল আৰু এনে অলপ কিবা কিবি অলপ খুচৰা কিবা আছিল আৰু সেনেকুৱা আৰু সোণৰ গোটেইখিনি আৰু খাৰু একযোৰ আছিল ফুলি একযোৰ আৰু আঙুঠি এটা চেন 2ডাল আছিল তাৰপিছত চেন এডাল তাৰমানে কিবা লৈ থাকোঁতে তলত পৰি আছে চেনডাল এডাল চেন পালোঁ আৰু এডাল চেন লৈ পুলিচক জনাইছোঁ হা আৰক্ষীক জনাইছোঁ থানাত হেৰি কৰি জনাইছোঁ বাইহাটা চাৰিআলিৰ পৰা কৃপাংকৰ ডেকা দৈনিক অগ্ৰদূত ডিজিটেল